পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত ভয়ংকৰ পথ দুৰ্ঘটনা গৰ্ভৱতী মহিলাসহ আহত 21জন যাত্ৰী 4গৰাকীৰ অৱস্থা সংকটজনক তিলাই আৰক্ষীৰ হাতত জব্দ বৃহৎ পৰিমাণৰ টকা নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনা সুখাবহ পথ দুৰ্ঘটনাত গৰ্ভৱতী মহিলাসহ 21গৰাকী আহত আনহাতে 4গৰাকী যাত্ৰীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে জিলাখনৰ ভিতৰুৱা অঞ্চলত ভয়ংকৰ পথৰ অৱস্থাৰ লগতে দুৰ্লভ যাতায়াত ব্যৱস্থা এনে পৰিস্থিতিত যাতায়াতৰ বাবে একমাত্ৰ উপায় হৈছে টাটা মোবাইল গাড়ী বুধবাৰে জেংখাৰ সাপ্তাহিক বজাৰ জিলাখনৰ মকিন্দুৰ নামৰ গাঁওখনৰ জেংখাৰ এই সাপ্তাহিক বজাৰলৈ বুলি মানুহ কঢ়িওৱা টাটা মোবাইল গাড়ীখনত উঠি আহিছিল অহাৰ পথত AS 02 AC 6664 নম্বৰযুক্ত এই টাটা মোবাইল গাড়ীখন ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ইয়াত মুকিন্দুৰৰ পৰা জেংখালৈকে মানুহবিলাক বজাৰ যায় এই বজাৰ ট্ৰিপৰ কাৰণে সদায় আমি মাতোঁ তাৰপিছত অহা যোৱা কৰি থাকে কিন্তু আজি হঠাৎ এনেকুৱা যে ৰাতিপুৱা গাড়ীখন প্ৰায় 3টা না 4টা বজাত আহিলে গাঁৱত সোমাই পেলাই মানুহকেইটাক ভৰাই লৈ পেলাই আহিলে লাহে প্ৰথমে গাঁৱৰ পৰা যেতিয়া এৰিছিলে তেতিয়া সময়টো ঠিকে আছিলে কিন্তু আধা ৰাস্তামান আহি পেলাই অলপ মানে বেগত মানে অলপ স্পীডত ধৰি পেলাই ষ্টাৰিংটো ফেল হৈখিনি মানে গাড়ীটো পৰি গৈছে কিন্তু সেই ষ্টাৰিং ফেল হোৱা মানে এনেকৈ ড্ৰাইভাৰে জানিব লাগিছিলে যে ৰাস্তাখন একদম সৰু ৰাস্তা যে ইমান বেয়া এইটো জেগাত এনেকৈ মানে স্পীডত আহিছিলে ড্ৰাইভাৰজনে সেইটো স্পীডত অহাৰ কাৰণে সেই ষ্টাৰিংটো ধৰিব পৰা নাই কাটিব পৰা নাই কাৰণে মানে পৰি গৈছে গাড়ীটো ঘটনা কেইটা বজাত হৈছে ঘটনা ৰাতিপুৱা প্ৰায় 7টা 7:30 এনেকুৱা সময় হৈছিলে কোনটো থানাৰ আণ্ডাৰত এইটো আমাৰ জিৰিকেনেক থানা আণ্ডাৰত আছিলে মুকিন্দুৰ গাঁও বুলি কয় আমাৰ জিৰিকেনেক থানা আণ্ডাৰত আছিলে প্ৰায় 6জন মানুহটো পূৰা চিৰিয়াছ হৈছে কোনোবা ভৰি ভাঙিছে কোনোবাটো কঁকাল ভাঙিছে এনেকুৱাও হৈ গৈছে এতিয়া চিকিৎসা কৰিবৰ কাৰণে বেলেগ টাটা মোবাইল মাটিখিনি এতিয়া বৰ্তমান ডক্টৰৰ ওচৰত লৈ গৈ আছে খেৰণী মেডিকেলত তাত কি হ'ব তাত ৰিয়ালটো এতিয়া পোৱা নাই ভয়ংকৰ পথ দুৰ্ঘটনাত গৰ্ভৱতী মহিলাসহ 21গৰাকী যাত্ৰী আহত হয় আহত যাত্ৰীসকলক খেৰণী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে ইয়াৰে 4জনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ডিফু মেডিকেল কলেজ হস্পিটেললৈ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ বুধবাৰে দিলাই আৰক্ষীৰ তালাচীত মইনুল ইছলাম নামৰ এজন ব্যক্তিৰ পৰা 2,50,000 টকা জব্দ কৰে বিধানসভা নিৰ্বাচনৰ পৰিৱেশৰ লগতে ইতিমধ্যে অব্যাহত থকা নিৰ্বাচনী বিধিৰ মাজতে এনে ঘটনাই আশ্চৰ্যচকিত কৰিছে জিলা প্ৰশাসনক এহাতে উলংঘ হৈছে নিৰ্বাচনী বিধি আনহাতে আগন্তুক বিধানসভা নিৰ্বাচনী পৰিৱেশৰ আৰক্ষী প্ৰশাসন অধিক তৎপৰতা তথা কটকটীয়া পহৰাৰ মাজতো বুধবাৰে দিলাই আৰক্ষীৰ তালাচীত জব্দ হৈছে 2.5 লাখ টকা সহ মইনুল ইছলাম নামৰ এজন ব্যক্তিজনৰ পৰা এইদৰে বৃহৎ পৰিমাণৰ টকা উদ্ধাৰ কৰা ঘটনাত আৰক্ষী প্ৰশাসন অধিক তৎপৰ হৈছে জানিব পৰা মতে ধৃত মইনুল ইছলামৰ ঘৰ নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত জলাহৰ নামৰ গাঁৱত মইনুল ডিমাপুৰৰ পৰা নগাঁও অভিমুখে বাছত আহি আছিল সম্প্ৰতি আৰক্ষীয়ে অধিক তৎপৰতাৰে অব্যাহত ৰাখিছে তালাচী অভিযান অৰুণ লেখথিৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙত যুৱ কংগ্ৰেছৰ তৎপৰতা
হেভি ৱেট হিচাপে পৰিগণিত কাৰ্বি পৰিষদ সমষ্টিৰ বিধুৱত শক্তি প্ৰদৰ্শন যুৱ কংগ্ৰেছৰ হেভি ৱেট হিচাপে পৰিগণিত কাৰ্বি পৰিষদ সমষ্টিৰ বিধুৱত শক্তি প্ৰদৰ্শন যুৱ কংগ্ৰেছৰ মংগলবাৰে বিয়লি ভাগত শতাধিক কংগ্ৰেছৰ মাজত বিতৰণ কৰে কংগ্ৰেছৰ টি-চাৰ্ট কাৰ্বি আংলং সাহিত্য পৰিষদৰ হেভি ৱেট 6 নং বিথুং ৰেংথেমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কলঙাত যুৱ কংগ্ৰেছৰ টি-চাৰ্ট বিতৰণ কৰে যুৱ কংগ্ৰেছৰ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে বঠাটলাংছৰ পৰা জাছনিংহে ৰিপৰ্ট কাক নিউজ সমস্যা বাণিজ্যিক বিৰতিৰ Oik sabun penjang tunang pitha. Karyana bol dojima. Abi ikat ni. Oik light abor do ikjima. Ako iskola bega son long ikjima. Allah bang awedat jibon ni nang linai polote hithian dan nang kok jibon. Ai tema hithian ke dam jita ka helo bhara le ador ki sono nante. Oi. Pila oi. Konat akola dalong lorong khelana long ajada hormuta kelong lap jike. Bai oi. Inje Pangchu Enterprise dak rong khilana hithi aro se dolomati oi. Nang ta kya ja le nang chi sita long epo. Kalang lo. Nang li tum ladak he malong ki nang sot hormu penching lo. Kitab buhi, gift items, electricals item, kitchenware, ason hormu anta long ponji. Nasi humrik non MS Pangchu Stationery pen non puthor akini kangpu ponthu je Pangchu Enterprise akulat Difu Manja Road Rongkhilan lapen Jorsongasong Road Difu Sara license holder, private security agency, regulations 8/2005. Head office Difu Karbi Anglong Assam. For more info contact Bimol Killing 93906324333. Or mail at bimolkillingk7@gmail.com. বিৰতিৰ পিছত পুনৰ বাতৰি মচিয়া অৰ্থ ভিতৰুৱা দুৰ্গম অঞ্চলৰ দুখৰ কাহিনী এই কাহিনী পশ্চিম কাৰ্বি আংলং জিলা আমৰেং সমষ্টিৰ এই আমৰেং সমষ্টিৰ অন্তৰ্গত 4খন গাঁৱত নাই চৰকাৰী একো সা সুবিধা হয় আমৰেং সমষ্টিৰ এই অঞ্চলটোৰ ৰাজ্যে কাৰ্বি পৰিষদ চৰকাৰৰ বিভিন্ন আঁচনিৰ সা সুবিধাৰ অবিহনে লাংছো মেপি ৱেটেৰা লাংছো ৰংজাং ফং আৰু ৰং তামে আদি অঞ্চলৰ লোকসকলে জীৱন অতিবাহিত কৰি আহিছে বিগত 50 বছৰ ধৰি যাতায়াতৰ বাবে পথ নাই খোৱা পানীৰ ব্যৱস্থা নাই কণ কণ ল'ৰা ছোৱালী শিক্ষাৰ বাবে নাই এখনো LP স্কুল অধিক দ্ৰুত তথা উন্নত প্ৰযুক্তিবিদ্যাৰ চূড়ান্ত গতিশীলতাৰ মাজতো এই অঞ্চলৰ মূলত কৃষি জীৱন লোকসকল জীৱন নিৰ্বাহ কৰি আহিছে পুৰণি কলীয়া জীৱন যাত্ৰা অঞ্চলটোৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত পাটকুৰি পাই কপিলি নদীৰ পৰা সংগ্ৰহ কৰিব লাগে পানী পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তনৰ বঁটা লেখ মানুহ নোপোৱা ৰাইজে কাট নিউজৰ সাংবাদিকৰ জৰিয়তে এইখিনি অত্যাৱশ্যকীয় সা সুবিধা প্ৰদান কৰাৰ বাবে অনুৰোধ জনাইছে kilometer thom kep abad duyi kilometer thom kera potro duyi Kala bangsa to war ningkan an bak dulu kaino ka. kan potro lo memne bangsa tua Semar me. sumar me Ante nang litum la bangsa rong kacukim ke nang litum rong mena son la. rong kalme Rong kar me nang litum te bok terai rong kan dula. bangsa mi pi uterang rong yang phong pu rong thom du Acha ante la non nang litum
Wana nang kan do podak orang acuki mo. Ni kan phok kep ra throk lo. Kan pokra frog ding. Ta nang kan phok kep frog ang bong pen sarkar pa na kerap pipilo ang dum long ka. Thang ta ve tuwar ta ve War ta we. ave rang ra bre government sarkar pe ni tum rong tan mi ke Pilipinas on en sil ki dai po mat arling thi ta nang lang le thang kerap ta che gong la kerap hem ku pum yong kerap hem men la betul nang ron kre kre lo ben litrin la na la La pen bare thang da we. ave Ante la hayan ajang phong porok ku nat lo. Nang tum yong yung ma sarkar pen. mi thang la ke mi thang si ke chu krem ke chu i thang kon ne kerap ta la Ante la anset jang phong porok akim me nang le tum ciri si long 1,000 long kan si. i mi rak rak lang ma no ma te tuning pharuk suri krip ho bak ahat putai long lo Ciri si long. oi জেমছ মেলিকৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।